তো আজিৰ পৰা দুৰ্গা পূজা আৰম্ভ হ'ল। মই আহিছোঁ প্ৰথম বাগানৰ পৰা মোৰ লগত বিজয় আৰু ফালৰ পৰা ধুনীয়াকৈ দুৰ্গা পূজাৰ পৰা পেনেল সজাইছে ধুনীয়াকৈ। এয়া ডিজোৰ মানে বজাৰৰ ওচৰতে ধুনীয়াকৈ সজাই আছে পেণ্ডেল। আৰু বাগানতো হ'ব দুৰ্গা পূজা মণ্ডপ তাতো বনাই আছে ধুনীয়াকৈ। আজি ৰাতি ভিডিঅ' কমপ্লিট মাৰিব লাগিব ন। বিজয় পূজা চাব ক'ত যাব? পূজা চাব বিশেষকৈ ক'তো যাবলগীয়া নাই, হাৰমতীয়া আৰু টাউনে দেখিছোঁ কি। ৰাতি মোৰ মানে কেমেৰাটো মানে ভাল নহয়, তথাপিতো ভিডিঅ' এটা কৰিছোঁ। বিজয় যাবা, আহি পাবা। বাই বাই, গুড নাইট। লগৰকেইটাৰ লগতে আহোঁ আৰু মই অকলে ঘৰ যাবলগীয়া হয় এইডোখৰ ৰাস্তা। এতিয়া গৈ আছোঁ লাহে লাহে ধুনীয়াকৈ পামগৈ 11:30 মানত। গা পা ধুই ভাত পানী খাই আৰু এনেকৈ শুম। আগফালৰ পৰা বাইক আহি আছে। ৰাতি কেমেৰা মানে পুৰা ধূলি কুঁৱলী দেখা পোৱা যায়, আৰু যিহেতু ৰিয়েলমি 8i কেমেৰা মোবাইল, ইমানো কেমেৰা ভাল নহয়, তথাপিতো ভিডিঅ'টো বনাইছোঁ। সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ভাল পালে কমেণ্ট এটা কৰি দিব ভাল লাগিছে আৰু চেনেলটো ছাবস্ক্ৰাইব বঢ়াই দিয়ে। ফাইনেলি আহি পাই গ'লো আমাৰ ঘূৰণি বজাৰ, আৰু আমাৰ ইয়াতো এবাৰ ঘৰৰ ওচৰতো দুৰ্গা পূজা হ'ব। অলপ দেখাই দিওঁ আপোনালোককো। আৰু ঘূৰণি দোকান খোলা আছে দেই। ফাইনেলি আহি পাই গ'লো আমাৰ ঘূৰণি বজাৰ, আৰু আমাৰ ইয়াতো এবাৰ ঘৰৰ ওচৰতো দুৰ্গা পূজা হ'ব। অলপ দেখাই দিওঁ আপোনালোককো। আৰু ঘূৰণি দোকান খোলা আছে দেই। এয়াই হৈছে আমাৰ ঘূৰণি পূজা মণ্ডপ। ধুনীয়াকৈ বনাইছে, লাইটিং চাইটিং কৰিবলৈ আছে। মূৰ্তি অনা নাই, তো আজি যাব মূৰ্তি আনিবলৈ। এয়া হৈছে ডিজু পূজা মণ্ডপ। তো ডিজু পূজা মণ্ডপটো ধুনীয়াকৈ বনাই আছে, লাইটিং চাইটিং ইয়াতো কৰিব। আজি যিহেতু পূৰা বৰষুণ দি আছে, মানে বতৰ বহুত বেয়া, পূজা বতৰ যদিও। এয়া হৈছে আমাৰ ডিজু পূজা মণ্ডপ। আজি পূৰা বৰষুণ, পূৰা বোকা পানী পূৰা। তো মই ৰাতি বাগানৰ পৰা আহি মানে ভাবিলোঁ অকণমান সোমাই যাওঁ, সৰুকৈ বোলো ভিডিঅ' এটা কৰোঁ। পূৰা ঘূৰণিত পূৰা লাইটিং চাইটিং লগাই দিলে, যিহেতু কালি লগোৱা নাছিলে আৰু আজি লগাই দিলে। ধুনীয়া লাগিছে লাইটিং চাইটিং লগাই। এয়াই হৈছে আমাৰ ঘূৰণি পূজা মণ্ডপ, আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু ডিজুৰ বাগানৰ পূজা মণ্ডপটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। তো ভিডিঅ'টো ইমানেই আছিল, সৰুকৈ এটা বনালোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্টটো কৰি দিব দেই ৰাইজ।